মই কেনেদৰে মেখেলাত ফলছ লগাওঁ তাৰে ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এইখন এখন টচ মুগাৰ মেখেলা। মেখেলাখনৰ ফুলৰ জোখেৰে মই এটা ফলছ লৈ লৈছোঁ। এতিয়া আমি ফলছটো মেখেলাত জইন কৰিম। যিহেতুকে মেখেলাখনৰ দুইটা ছাইড খোলা আছে, সেয়ে আমি এটা ছাইড জইন কৰি ল'ম। মেখেলাখন উল্টা কৰি লৈ আমি এক ছাইডে এটা চিলনি মাৰি দিম সম্পূৰ্ণকৈ। মই ভিডিঅ'ত দেখাই গৈছোঁ, আপোনালোকে ভালদৰে চালেই গম পাব। আপোনালোকে চিলনি মাৰোঁতে এটা কথা মন কৰিব, মেখেলাখনৰ দুইটা পাৰ্ট যাতে সমানে আহে। এটা আগ এটা পাছ হ'লে পাছত চিলনিটো সমান নহ'ব, দেখিবলৈ বেয়া লাগিব। সেয়ে চিলনিটো সমান হোৱাকৈ দুইখন সমানে লৈ হাতেৰে মিলাই মিলাই চিলাই যাব লাহে লাহে। খৰধৰ নকৰিব, লাহে লাহে চিলাব। মই ইয়াত আপোনালোকক স্পীডত দেখুৱাৰ কাৰণে খৰকৈ কৰাৰ নিচিনা লাগিছে, ময়ো লাহে লাহে কৰিছোঁ। এতিয়া আমি মেখেলাখনৰ তলত ফুলৰ পৰা হাফ ইঞ্চিমান তলত আৰু আগলৈ 1 ইঞ্চিমান থাকিব কাপোৰ। ফুলৰ পৰা হাফ ইঞ্চি তলত আমি এটা চিলাই দি যাম। ভিডিঅ'ত মই আপোনালোকক দেখাই গৈছোঁ মই কেনেদৰে চিলাইছোঁ। এই চিলনিটো কিয় মাৰিছোঁ মই আপোনালোকক পাছলৈ বুজাই কৈ আছোঁ। ফলছটো লগাওঁতে এইকণ আপোনালোকে ভালদৰে মন কৰিব, মই দেখাই গৈছোঁ। ফলছটো আমি এতিয়া লুটিয়াই ল'ম। মেখেলাখনৰ ফুলটো আমি চিধা ছাইডলৈ কৰি লৈছোঁ। মেখেলাখন চিধা ছাইড কৰি ল'ম। সেই চিধা ছাইডে আৰু ফলছটো লুটিয়াই ল'ম। মই দেখাই দিছোঁ, আপোনালোকে চাই লওক। মেখেলাখন চিধা কৰি লৈছোঁ আৰু ফলছটো লুটিয়াই লৈছোঁ। একেবাৰে মূৰত আমি যে 1 ইঞ্চি এৰিছিলোঁ চিলাইটোৰ আগত, সেই 1 ইঞ্চিত আমি চিলাই যাম ফলছটো সম্পূৰ্ণকৈ চিলাই লৈ মই কেনেদৰে কি কৰি আছোঁ আপোনালোকে চাই যাব ভালদৰে ভিডিঅ'। এতিয়া ফলছটো চিলাই হৈ গ'ল। যিখিনি এক্সট্ৰা থাকে সেই এক্সট্ৰাখিনি আমি কাটি পেলাম আৰু অকণমান বঢ়াই লৈছোঁ। বঢ়াই কিয় লৈছোঁ আপোনালোকক মই আগতে বুজাই আছোঁ। এতিয়া চাই দিয়ক মেখেলাখন কিমান ধুনীয়াকৈ সমান হৈ গৈছে। মই যে হাফ ইঞ্চি ফুলৰ পৰা হাফ ইঞ্চি আঁতৰত এটা চিলাই দিছিলোঁ, এতিয়া সেই চিলাইটোতে আমি মেখেলাখন মই দেখাই দিছোঁ ভিডিঅ'ত, আপোনালোকে চাই লওক কেনেকৈ লুটিয়াই দিছোঁ। এতিয়া আমি এই ফলছটো এনেকৈ লুটিয়াই লৈ হাতেৰে মোহাৰি সমান কৰি পিছে কিমান ধুনীয়াকৈ খাপ খাই গৈছে। যদি আগত আমি এই চিলাইটো দি নল'লোঁ হয় ইমান ভালদৰে খাপ খাই নাযায়। এতিয়া আপোনালোকৰ ইমান দিগদাৰ নাথাকে, সমানে সমানে চিলাই গ'লেই হ'ল। ফলছটো অলপো ঢৌ নুঠাকে মেখেলাখন ভালদৰে ফলছটো লাগি গৈছে। যদি আপোনালোকে চিলাইটো দি নলয় তেতিয়া মেখেলাখনত ঢৌ উঠি যায়, আগটো দেখিবলৈ বেয়া হয়। যদি এনেদৰে আগটোত চিলাই এটা দি লয় তেতিয়া কেতিয়াও ঢৌ নুঠে আৰু মেখেলাখন সমান হৈ যাব। মেখেলাত ফলছ লগাই হৈ গৈছে। এতিয়া আমি মেখেলাখন জইন কৰি ল'ম। ক'ৰবাত এডাল দুডাল সূতা ওলাই থকা সেই সূতাবোৰ আমি কাটি ল'ম। মেখেলাখন উল্টা কৰি লৈ আমি দুইটা মূৰ সমান কৰি ল'ম যাতে আগপাছ নহয় ফুলটো, সেইটো ভালদৰে আপোনালোকে চাই ল'ব।
এতিয়া আমি সেই মূৰে মূৰে চিলাই দি যাম। ফুল দুটা সমান কৰি লৈ মই যে ফলছটো অকণমান বহাই ৰাখিছিলোঁ, সেই বহাই ৰখা ফলছটো এতিয়া মুটুকাই লৈ মেখেলাখনত চিলাই দিম। কেনেদৰে মুটুকাইছোঁ আপোনালোকে দেখিছেই, তেনেদৰে মুটুকাই লৈ চিলাই যাম। যিহেতুকে এখন টচমুগাৰ মেখেলা, এই ইয়াৰ ছাইডটো ভালদৰে মৰা থাকে, সেই ছাইডটো মুটুকাই নেমাৰিলেও হয়। মই মেখেলাখনৰ ওপৰ ছাইডটো কটা নাছিলোঁ, সেই কাটি ল'ম। আপোনালোকে এটা ছাইড চিলাওঁতেই মূৰটো কাটি ল'ব। এতিয়া ওপৰত আধা ইঞ্চিত মুটুকাই লৈ 1 ইঞ্চিত আকৌ 1 ইঞ্চিত মুটুকাই এটা চিলাই মাৰি দিম। ওপৰ ছাইডটো তেনেদৰে সম্পূৰ্ণ আপোনালোকে মেখেলাখন গোটেই চিলাই ল'ব। ৰাউণ্ডটো হাফ ইঞ্চিত মুটুকাই লৈ আকৌ 1 ইঞ্চিত মুটুকাই দিব। মই দেখাই দিছোঁ, ভালদৰে চালেই আপোনালোকে গম পাব। গোটেই ৰাউণ্ডটো মাৰি দিব। মেখেলাখন চিলাই সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমি ক'ৰবাত এক্সট্ৰা এডাল সূতা ওলাই আছে নি সেইখিনি চাই ভালদৰে কাটি ল'ম। মেখেলাখনৰ চিলাইখিনি কেনেকুৱা হৈছে মই আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ, চাই লওক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আজিলৈ আহোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই।